অসমৰ বাহিৰত অনুষ্ঠান সামৰি সেইদিনা জুবিন দা অসমলৈ আহিছিল। উৰাজাহাজত তেওঁ কাষৰ ছিটটোত বহিছিল এগৰাকী মহিলা। মহিলাগৰাকীৰ লগত জুবিন দাই কথা পাতিলে। মহিলাগৰাকীৰ ঘৰ উজনি অসমত। জীয়েকৰ চিকিৎসা কৰিবলৈ বাহিৰলৈ গৈছিল। সেইদিনা ঘৰলৈ উভতি আহিছে। জুবিন দাই জীয়েকৰ কি বেমাৰ হৈছে বুলি সুধিলে। মহিলাগৰাকীয়ে ক'লে যে তাইক খেলি থাকোঁতে তাইৰ হাতখন ভাঙিল। বহুত দিন চিকিৎসা কৰিলোঁ, কিন্তু কোনো সুফল পোৱা নাই। বৰঞ্চ লাহে লাহে সমস্যা বেছিহে হৈছে। এইবাৰ চিকিৎসাৰ বাবে যাওঁতে চিকিৎসকে তাইৰ হাতখন কাটি পেলাব লাগিব বুলি কৈছে। তেওঁলোকৰ মূৰত যেন সৰকখন ভাঙি পৰিছে। একো সিদ্ধান্ত ল'ব নোৱাৰি তেওঁলোক ঘৰলৈ উভতি আহিলে। ছোৱালীজনী অন্য এটা ছিটত বহি আছিল। জুবিন দাই তাইৰ মাকক তাইৰ ছিটলৈ যাবলৈ কৈ তাইক কাষলৈ মাতিলে। ছোৱালীজনীৰ লগত জুবিন দাই সমস্ত কথা পাতিলে। তাইৰ কথা শুনি জুবিন দাই ক'লে, তই চিন্তা নকৰিবি, আজিৰ পৰা তই মোৰ ছোৱালী হলি, তই মোক দেউতা বুলি ভাবিবি। এই বুলি কৈ জুবিন দাই নিজৰ মোবাইল নম্বৰটো দিলে আৰু ভৱিষ্যতে তাই সকলো চিকিৎসাৰ ব্যৱস্থা কৰি দিম বুলি কথা দিলে। জুবিন দাই ছোৱালীজনীক বহুত দিন চিকিৎসা কৰালে, কিন্তু একো লাভ নকৰিলে, বৰং সমস্যা বাঢ়িহে গৈ থাকিল। এটা সময়ত তাই কেঞ্চাৰত আক্ৰান্ত হ'ল। তেতিয়া জুবিন দাই বঙাইগাঁৱলৈ ফাংচন কৰিবলৈ গৈছিল। তেওঁলৈ ফোন আহিল, ছোৱালীজনী বেমাৰ টান হৈছে। জুবিন দাই যিমান পাৰে সিমান সোনকালে গুৱাহাটীলৈ লৈ আহিবলৈ ক'লে। দাদাৰ কথামতে গুৱাহাটীলৈ আহিবলৈ সাজু হ'ল। ইফালে মঞ্চত উঠিবলৈ জুবিন দা সাজু হ'ল। এনেতে খবৰ আহিল, ছোৱালীজনী আৰু এই সংসাৰত নাই। তুলনীয়া কন্যা অকাল বিয়োগত শোকত ম্ৰিয়মান হৈ দাদাৰ ভাঙি পৰিছে। ইফালে মঞ্চত গীত গাবলৈ সহশিল্পীয়ে অপেক্ষা কৰি আছে। গাবলগীয়া গানটো ইতিমধ্যে সাজু হৈছেই। মঞ্চত উঠি দাদাই দুটা কলি গাই আৰু গান গাব নোৱাৰিলে। শুকাই কান্দি দিলে, মই আৰু গান গাব নোৱাৰোঁ। উদ্যোক্তাসকলে বাদ্যযন্ত্ৰীসকলক সেইদিনা মাৰিবলৈহে বাকী। তেওঁলোকে প্ৰচাৰ কৰি দিলে, জুবিন গাৰ্গে মদৰ নিচাত গানেই গাব নোৱাৰিলে। কি যে সঁচাকৈ বেদনাদায়ক। জুবিন গাৰ্গৰ লেখীয়া এজন ভগৱানহীন মানুহক কেনেকৈ এনেদৰে ক'ব পাৰে তেওঁলোকে। আচলতে আমি জুবিন দাক বুজিয়ে নাপালোঁ। জুবিন দাই কেতিয়াবা যে মঞ্চত গান নাগাওঁ বুলি কৈছিল, তেওঁ হৃদয়ত আচলতে এনেবোৰ দুখে খুন্দিয়াইছিলে। কিন্তু একাংশই তেতিয়া তেওঁক বুজিয়ে নাপালে, বহু কিবা কিবি ক'লে।